মিলিটাৰী বা পেৰামিলিটাৰী আটাইতকৈ ডাঙৰ ইস্যুটো হৈছে য'ত মানে বেছিভাগ ল'ৰা ছোৱালী য'ত ফেইল কৰে এইটো হৈছে আপোনাৰ চকুত ঠিক আছে আপুনি যদি চকুৰ যদি ভিজন আপোনাৰ যদি ক্লিয়াৰ নহয় তেতিয়াহ'লে আপুনি মেডিকেলত ফেইল কৰিবই ফিক্স এইটো মানে কোনো মানে হেই নাই শংকা নাই তো তাৰ বাবে আপোনালোকে কি 6x6 অৰ্থাৎ 20 ফিট দূৰৰ পৰা আপুনি শব্দ এটা বা আখৰ এটা আপুনি এভাৰেজ পাৰ্সন এটা দৰে আপুনি দেখিব লাগিব মই এইটো অকমান সহজ ভাৱে কৈছো তো আপুনি দুইটা চকুৰে মানে সেম দেখিব লাগিব ঠিক আছে তাৰ পিছত থাকিব আপোনাৰ কালাৰ ভিজন আৰু আপুনি 25 সেন্টিমিটাৰ দূৰৰ পৰা আপুনি কিবা এটা লাইন শব্দ এটা মাতিব পাৰিব লাগিব তো এইকেইটা তিনিটা বস্তু আপোনাৰ মানে চেক হয় ঠিক আছে আৰু এটা কথা মনত ৰাখিব যদি আপুনি কালাৰ ভিজন মাতিব পাৰিছে বাট ষ্টিল কিছুমান মেডিকেল পৰ্যায়ত কি কৰে আপোনাৰ মানে যেটো মূৰটো আছে মূৰটো মেচিন টেপৰ এনেকৈ বহাই দিয়ে তাৰ পিছত আপোনাৰ চকুটোত মানে কি এটা লেন্সৰ দ্বাৰা আপোনাক চাব দিয়ে তাত আপুনি যেটো আমাৰ যেটো মেইন যেটো সাতটা কালাৰ যেটো ভিজুয়াল বুলি যেটো কয় হেতু আপুনি আইডেন্টিফাই কৰিব পাৰিছে নে পৰা নাই হেতু মানে হে মেচিনটোৰ দ্বাৰা আপোনাৰ চেক কৰা হয় আপুনি ধৰিলো কেতিয়াবা কিছুমানে কি হয় কালাৰ ভিজন মাতি দিব পাৰে কিন্তু বহুত কম এনেকুৱা মানুহ থাকে য'ত মানে কালাৰ ভিজনটো মাতি দিব কিন্তু মানে হি কি মানে কি হয় হি মানে কি কালাৰ ভিজনৰ বেমাৰটো থাকিব পাৰে কোনোবা খানি ক্ষেত্ৰত তো হেকানে মেচিনৰ দ্বাৰা চেক কৰা যায় যাতে হক প্ৰপাৰলি মানে হক যাতে নিৰীক্ষণ কৰিব পাৰি কি আসলতে মানে আছে নে নাই তো এইখিনি কথা তো বাকি ভিডিওত মই আপোনাৰ হাত কেনেকৈ চেক কৰে হাতৰ কি মানে প্ৰসেস হেতু কথা জনাম তো আজিলৈ এইখিনি